নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল অসম চাহ কৰ্মচাৰীৰ ফালৰ পৰা নতুনকৈ জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি কৰিছে আৰু য'ত আপোনালোকৰ দৰমহা নিৰীখ কৰিছে 18,000 পৰা 49,000 লৈকে আৰু ইয়াৰ বাবে আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ আছে 14 আগষ্ট 2021। যিসকল লোকে অসম চাহ কৰ্মচাৰীৰ বাবে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ কিমান কি কোৱালিফিকেশ্যন লাগিব আৰু কোনটো কাষ্টৰ কাৰণে কিমান পদ আহিছে আৰু সিলেবাছৰ লগতে সিলেকশ্যন প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব সকলো সবিশেষ আজি এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো অলপ দেৰি নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল অসম চাহ কৰ্মচাৰী তথা এটেম্পু আসাম টি এমপ্লয়িজ প্ৰভাইডেড ফাউণ্ড অৰ্গেনাইজেশ্যন ফালৰ পৰা টোটেল 25টাকৈ পদ জুনিয়ৰ এছিষ্টেণ্টৰ মুকলি হৈছে, যিবিলাকৰ কাৰণে কাষ্ট অনুসৰি বিভিন্ন ধৰণৰ পদ দিয়া আছে। প্ৰথম কাষ্টৰ অনুসৰি অপেন কেটেগৰীৰ কাৰণে আছে টোটেল 13টাকৈ পোষ্ট। তাৰপিছত যিটো আছে OBC আৰু MOBC তাৰ কাৰণে টোটেল পোষ্ট আছে 9টাকৈ। তাৰপিছত যিটো আছে SC তাৰ কাৰণে টোটেল পোষ্ট আছে 3টা আৰু STP কাৰণে আছে টোটেল পোষ্ট 3টা আৰু STH অৰ্থাৎ যিবিলাক পাহাৰীয়া অঞ্চলত আছে তেওঁলোকৰ বাবে টোটেল পোষ্ট আছে মাত্ৰ 1টা আৰু তাৰপিছত যিটো আছে EWS তাৰ কাৰণে টোটেল পোষ্ট আছে 3টা আৰু PW কেণ্ডিডেটৰ কাৰণে আছে টোটেল পোষ্ট 1টা। সকলোবিলাক মিলাই টোটেল পোষ্ট আছে মুঠ 25টা। তাৰপিছতে চাওক আমি অলপ স্ক্ৰল কৰি এডুকেশ্যন কোৱালিফিকেশ্যনটো আছে। আপোনালোকে মাষ্ট বি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ছমহীয়া কম্পিউটাৰ কোৰ্চ ডিপ্ল'মা থাকিব লাগিব। তাৰপিছত যিবিলাক আপোনালোকৰ এজ লিমিট ধৰি দিছে আপোনালোকৰ এজটো আছে 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। যিখিনি OBC আৰু MOBC হয় তেওঁলোকৰ 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, অৰ্থাৎ তেওঁলোকে 41 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰ যিটো দিয়া আছে SC আৰু ST তেওঁৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, অৰ্থাৎ তেওঁলোকে 43 বছৰৰ ভিতৰত 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি PWD কেণ্ডিডেটছ তেওঁলোকে 10 বছৰ আৰু এপ্লাই কৰিব পাৰিব। নেক্সট যিটো মোড অফ সিলেকশ্যন অৰ্থাৎ আপোনালোকৰ যিখিনি সিলেকশ্যন প্ৰক্ৰিয়া হ'ব দুটা ষ্টেজ হ'ব, এটা হ'ব ষ্টেজ 1 আৰু এটা হ'ব ষ্টেজ 2। অসমকে ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰ আৰু গুৱাহাটী তেওঁলোকৰ 5টা জোনছ ধৰি দিছে আৰু ইয়াতে আপোনালোকৰ এক্সাম চেণ্টাৰবিলাক পৰিব। আৰু যিবিলাক আপোনাৰ ষ্টেজ 1ত চিলেবাছ আছে প্ৰথম চিলেবাছটো আছে জেনেৰেল ষ্টাডিজ ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ আহিব, লগতে আপোনালোকৰ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেলৰ 60 মাৰ্কছ নাম্বাৰ আহিব। তাৰপিছত আহিব আপোনালোকৰ জেনেৰেল ইংলিছৰ 20 মাৰ্কছ আৰু এৰিথমেটিকৰ আহিব 20 মাৰ্কছ। টোটেল মিলাই আপোনালোকৰ এটা 100 মাৰ্কছৰ এক্সাম হ'ব। আপোনালোকে যদি প্ৰথম ষ্টেজটো কোৱালিফাই কৰিব পাৰে তেন্তে আপোনালোকে ছেকেণ্ড ষ্টেজটো কৰিব পাৰিব। তাৰপৰা ছেকেণ্ড ষ্টেজত আপোনালোকৰ হ'ব এটা কম্পিউটাৰ টাইপিং অৰ্থাৎ কম্পিউটাৰ টেষ্ট হ'ব, যিটো আপোনালোকে আছামিজ আৰু ইংলিছ দুইটা টাইপিং কৰিব লাগিব আৰু টোটেল মাৰ্কছ হ'ব আপোনালোকৰ 20 নম্বৰ। আৰু তাৰপিছত আছে ৰাইটিং এবিলিটি টেষ্ট ইন ইংলিছ। ৰাইটিং এবিলিটি টেষ্ট চেল ইনক্লুড ড্ৰাফটিং, প্ৰেচিজ ৰাইটিং, কম্প্ৰিহেনছিং এছে ইত্যাদি 30 নম্বৰ ইয়াৰ মাৰ্ক থাকিব। তাৰপিছতে আছে ইয়াৰ বাবে কেনেদৰে এপ্লাই কৰিব। তাৰ বাবে এটা ৱেবছাইট দিয়া আছে আৰু ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ চাই ল'ব পাৰিব। ৱেবছাইটটো হ'ল www.attemptforrecruitment.in। আপোনালোকে এই ৱেবছাইটটোত গৈ ইয়াৰ বাবে অনলাইন এপ্লাইটো কৰিব পাৰিব। ইয়াৰ বাবে কি কি ডকুমেণ্টছ লাগিব সকলোৱে তথ্য দিয়া আছে। প্ৰথমতে আপোনালোকৰ এখন পাছপৰ্ট ছাইজৰ ফটোগ্ৰাফ লাগিব, লগতে আপোনালোকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট লাগিব, মেট্ৰিক পৰীক্ষাৰ এখন এডমিট কাৰ্ড বা চাৰ্টিফিকেটৰ জেৰক্স কপি। তাৰপিছতে লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা এখন মাৰ্কশ্বিট লাগিব, লগতে আপোনালোকৰ চাৰ্টিফিকেটো লাগিব, লগতে আপোনালোকৰ লাগিব এটা ছিগনেচাৰ লাগিব। তাৰপিছত লাগিব আপোনালোকৰ এখন কাষ্ট চাৰ্টিফিকেট। তাৰপিছত লাগিব আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তাৰপিছত লাগিব আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট আৰু তাৰপিছত লাগিব PW কেণ্ডিডেটৰ কাৰণে এখন ডিচেবিলিটি চাৰ্টিফিকেট, লগতে ইনকমৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন দৰকাৰ হ'ব। তাৰপিছতে আছে যিবিলাক এপ্লিকেশ্যন ফিজবিলাক। এপ্লিকেশ্যন ফিজবিলাক সকলো কাৰণে বেলেগ বেলেগ। টোটেল এপ্লিকেশ্যন ফিজটো হয় 300, কিন্তু ST আৰু SC কাৰণে মাত্ৰ 200 টকা পে' কৰিলে হ'ব। বাকীবিলাকে যিখিনি OBC, MOBC জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে 300 টকা পে' কৰিব লাগিব। আৰু ইয়াৰ ডেটটো চাই লওক, যিটো ডেট আছে অৰ্থাৎ
আজিৰ পৰা 15 জুলাই তাৰিখৰ পৰা ইয়াৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু আবেদনৰ শেষ তাৰিখটো মই কৈছিলোঁ 14 আগষ্ট 2021 মাজৰাতিলৈকে ইয়াৰ অনলাইন এপ্লাইটো থাকিব। সো যিসকল বন্ধু বান্ধৱী ইয়াৰ বাবে এপ্লাই কৰিম ভাবিছে তেওঁলোকে এতিয়াৰ পৰা অনলাইন এপ্লাইটো কৰিব পাৰিব আৰু যদি আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আছে তেন্তে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। সো যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে অহা ঘণ্টাৰ বেলটো বজাই ৰাখিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সকলোকৈ আগত পায়। সো আমাৰ ভিডিঅ'ত বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থকা এক্সাম পেপাৰ ডিছকাছ কৰা হয়। সো তাৰ ওপৰত ভিডিঅ'বিলাক দিয়া আছে আপোনালোকে ভিডিঅ'বিলাক চাব পাৰে। সো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।